সাবস্ক্রাইব করুক আসামিজ মছলা ভিডিও চ্যানেলটো আৰু কাষত থকা ঘণ্টাটো বজাই দিয়ক যাতে আপুনি লেটেস্ট ভিডিও সবতকৈ আগত চাব পায়। কি হৈছে আপুনি এক দীৰ্ঘ সময় তক সহ অভিনেতা হিচাপে পাইছে, বন্ধু হিচাপে পাইছে। মানে ওলাই গৈছে মই বিশ্বাস কৰিব পৰা নাই কথাটো। অদ্ভুত কথা যেন লাগিছে, এতিয়াও যেন কথাটো সঁচা নহয় এনেকুৱা এটা ভাৱ হৈছে। মোৰ বিশিষ্ট বন্ধু আছিলে, আমি একেলগে কেইবাখনো ছবিতো কাম কৰিছিলোঁ। সেই ছবি এখন কৰিছিলোঁ আণ্ডাৰ ৱৰ্ল্ড বুলি, তাতো অকণমান কাম বাকী থাকি গ'ল তেওঁৰ। সেইখিনি আমি ফাৰ্ষ্ট উইকত কৰাৰ কথা আছিলে ডিচেম্বৰৰ। এতিয়া আমাক এই এনেকৈ যাবগৈ বুলি কেনেকৈ ভাবিব পাৰিম বাৰু? ভৱতঃ মই আজি এসপ্তাহৰ আগতে ফোন কৰি কথা পাতিছোঁ মিছেছৰ লগত, যে হেৰিত আছে আই চি ইউত আছে, তাৰপৰা কেবিনেটলৈ আনিব, আনি পেলাই তেওঁৰ ঘৰলৈ নিলে চাগে, আকৌ আজি চাগে ৰিলেক্স কৰাৰ কাৰণে হস্পিটেললৈ লৈ আহিলে। কিন্তু দুখৰ বিষয়, অতি দুখ লগা কথা, ভাবিব নোৱাৰা কথা এটা আমাৰ মাজৰ পৰা হেৰাই গ'ল, গুচি গ'ল, অপূৰণীয় ক্ষতি হ'ল। চিনেমা জগতৰ কাৰণে অতি অপূৰণীয় ক্ষতি হ'ল, সামাজিকভাৱে ক্ষতি হ'ল, দেশৰ কাৰণে ক্ষতি হ'ল, সকলোৰে কাৰণে এটা ডাঙৰ ক্ষতি হ'ল বিজু নোহোৱাৰ কাৰণে। আৰু প্ৰত্যেকটো মুহূৰ্ত ক্ষণে ক্ষণে মনত পৰি আছে, কিমান সুন্দৰ মুহূৰ্ত আমি অতিবাহিত কৰিছিলোঁ একেলগে কাম কৰি, একেলগে শ্বুটিং কৰি পেলাই। মই মানিবলৈ বৰ টান পাইছোঁ, মোৰ অন্তৰৰ শোকে খুন্দা মাৰি ধৰিছে, মই খুব দুখ পাইছোঁ। এনেকুৱা এটা ঘটনা হ'ব, এনেকুৱা এটা খবৰ পাম বুলি মই কেতিয়াও সপোনতো ভবা নাছিলোঁ, কল্পনাও কৰিব পৰা নাছিলোঁ। আমাৰ মাজৰ পৰা বিজু গুচি গ'ল। গোস্বামী নামেৰে কোনেও আচলতে আপুনি কোৱাৰ লেখীয়াকৈ এই কথাষাৰ মানি ল'ব পৰা নাই, এই দুখ খবৰটো কোনেও আচলতে বিশ্বাস কৰিব পৰা নাই। আৰু আপুনি যি কথা উল্লেখ কৰিছে যে যি ক্ষতি আচলতে বা যি এক বৃহৎ শূন্যতা তেওঁ সৃষ্টি কৰি থৈ গ'ল, সেই শূন্যতা কেতিয়াও পূৰণ নহয়। কিন্তু তেওঁৰ যি এই অৰিহণা আছিল, তেওঁৰ যি বৰঙণি আছিল অসমৰ ছবি জগতখনলৈ, সেয়া পৰৱৰ্তী প্ৰজন্ময়ো চাওক, পৰৱৰ্তী প্ৰজন্মই বুজক, সেয়া হয়তো তেওঁ বিচাৰিছিল বা আপুনিও হয়তো বিচাৰিব। গতিকে আপুনি আহ্বান জনাব কি চৰকাৰখনক যে কেনেধৰণে তেওঁৰ সৃষ্টিৰাজি সংৰক্ষণ কৰা উচিত? আচলতে সেইটো একেবাৰে উচিত কথা, একেবাৰে উচিত কথা। তেখেতক ৰাখিব পাৰি। আব্দুল মজিদে সিদিনাখন গুচি গ'ল, সেইটো বিজুৰ বয়স হোৱা নাছিলে যাব পৰা অৱস্থা, কিন্তু এই বয়সতে আমাক এৰি গুচি গ'ল, সেইটো বৰ দুখৰ কথা। ছাৰ, আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে এটা সময় আছিল যি সময়ত অসমীয়া ছবি জগতখনৰ আচলতে দুৰ্দিন চলিছিল বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। সেই সময়ছোৱাত কিন্তু বিজু ফুকন ডাঙৰীয়াই হওক বা আপুনি হওক, যথেষ্ট আপোনালোকে কষ্ট কৰিছিল। যথেষ্ট ভাবিব নোৱাৰা কষ্ট কৰিছিলোঁ আমি দুটাই। অসমীয়া ছবি জগতখন উন্নতি কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছিলোঁ। সেইকাৰণে মই ক'লো সামাজিকভাৱে দায়বদ্ধতা আমাৰ বহুত বেছি আছিলে, আৰু অসমখনৰ যিখন অসমৰ সাংস্কৃতিক দিশ, চিনেমা জগতখনৰ কাৰণে বিজুৰ অৰিহণা বহুত, সেইখিনি কথা আমি মনত ৰাখিবই লাগিব।